পিজিআৰ বিজিআৰ লৈ পেলাই যে ৰাজনৈতিক কৰিব ষড়যন্ত্ৰ তেওঁলোকে ৰাজনৈতিক কৰিবলৈ কাৰণে যদি হয় তেতিয়াহ'লে এইটো তেওঁলোকে দায়টো তেওঁলোকে ল'ব লাগিব আৰু যদি এই পিজিআৰ বিজিআৰ লৈ পেলাই সমস্যাটো সমাধান কৰিব লাগে তেতিয়াহ'লে এই য'ত সমাধান কৰিব পাৰিব আৰু এটা আইনৰ ভিত্তিত আইনৰ জৰিয়তে যিখিনি কাম কৰি এটা পজিটিভলি যাতে কৰিব পাৰে সেই জায়গাটো থাকিলে ভাল আমাৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ কিয়নো পিজিআৰ বিজিআৰ কথাটো কাৰ্বি সাহিত্য পৰিষদে আমাৰ লিডাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে পদক্ষেপ লৈ থকা অৱস্থাত এটা হাম্বাৰহে পৰিছে বাধাহে প্ৰয়োগ কৰা আমি দেখিবলৈ পাইছোঁ কিয়নো যে ইয়াত হায়াৰ কমিটি গঠন কৰিছে তাত বিভিন্ন দল সংগঠন আছে ছাত্ৰ সংগঠন যুৱক সংগঠনবিলাক আছে তাতো নিমন্ত্ৰণ কৰিছে তাত তেওঁলোকে থাকিব নিবিচাৰে আৰু এই পদক্ষেপৰ গৈ থকা অৱস্থাত কিছু বস্তুটোত কাৰ্বি আংলং অট'নমাছ কাউন্সিলে লৈছে যে তাত থকা যিবিলাক গামবুঢ়াসকলক তেওঁলোককতো গামবুঢ়াসকলক যিমানখিনিত এটা জাতি নহয় তাত কেৱল আমাৰ তেওঁলোকে কৈছে হিন্দী ভাষী কথা কৈ থাকে কিন্তু আমাৰ কথাটো হৈছে পিজিআৰ বিজিআৰ কথাটো এই উদ্দেশ্যটো আমি সমাধান কৰিবলৈ হ'লে এটা পজিটিভ ৱে লৈ পেলাইহে সমাধান কৰিব লাগে এতিয়াতো হাইকোৰ্টত কেছ চলি থকা অৱস্থাত তেনে অৱস্থাত বাৰম্বাৰ তেওঁলোকে কৈ থকাটো আমি কি বুলি বুজো এইটো এটা নিগেটিভ ইম্পেক্ট পেলাব নালাগে আৰু এইটো যাতে অন্য বেলেগৰ জাতিৰ ওপৰত টাৰ্গেট লৈ পেলাই কাম কৰিব নালাগে এই মীমাংসাটো আইনৰ ভিত্তিত আছে আইনৰ ভিত্তিত যেতিয়া আইনে যিটো কথা ক'ব সেইমতে আমি কাম কৰিলে সাকসেস হ'ব আজিলৈকে কাৰ্বি সাহিত্য পৰিষদ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে যে ইলেকশ্যন নকৰিম বুলিতো কোৱা নাই ইলেকশ্যন কৰিম কিন্তু আমি আইনৰ ভিত্তিটো চাই পেলাই আমি ল এণ্ড অৰ্ডাৰ প্ৰব্লেম যাতে একো নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো যাতে একো প্ৰভাৱ নেপেলায় বেয়া প্ৰভাৱ নেপেলায় তাৰ মাধ্যমেৰেহে আমি কৰিম বুলি এইটোতো স্পষ্ট কোৱা আছে আৰু দ্বিতীয় কথা কৈছে ক'ত পিজিআৰ বিজিআৰ কথা লৈ পেলাই তেওঁলোকে এটা গঠন কৰিছে কাৰ্বি চিংৰুমামে নাম শুনিবলৈ ভাল আৰু আমিও বিচাৰোঁ কাৰ্বি একতা হোৱাটো কোনে নিবিচাৰে কিন্তু কাৰ্বি চিংৰুমামে নাম লৈ পেলাই বিভাজন কৰা বন্ধ কৰক আনফালে কাৰ্বি চিংৰুমামে বুলি কৈছে আনটো কৈছে তেওঁলোকে ডক্টৰ তুলিৰাম ৰংহাং গো বেক অমৰ সিং টিছো গো বেক এনেধৰণে তেওঁলোকৰ বক্তব্য যিটো শ্লোগানত তেওঁলোকে ব্যৱহাৰ কৰিছে তো ডক্টৰ তুলিৰাম ৰংহাং আজিৰ দিনত আমাৰ চিফ আমাৰ লিডাৰ আমাৰ CM কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতক আপোনালোকে গো বেক কি উদ্দেশ্যৰে কৈছে আজি আমাৰ লিডাৰ অমৰ সিং টিছো এখেত কাৰ্বি তো কাৰ্বি চিংৰুমামাই কথা কৈছে তেওঁলোকে কাৰ্বি গো বেক কথাও আৰম্ভ কৰিছে তো কাৰ্বিৰ মাজত যিটো বিভাজন কৰাৰ যিটো ৰাজনীতি এইটো অতি শীঘ্ৰে বন্ধ কৰক সেইকাৰণে আজি আংটং ইটি নিজে ভাবিব লাগে যে আংটং ইটি আছিলে APHLCৰ লগত থকাটো জেআই গাথাৰে স্পষ্টভাৱে কৈছে কাৰ্বি চিংৰুমামাই মিটিঙত আপোনালোকে যাব নালাগে বুলি কৈছে তো আংটং ইটি তেতিয়াহ'লে কাৰ কথা শুনে না আংটং ইটি APHLC দলৰ পৰা ত্যাগ কৰিলে নেকি যদিও কৰা নাই তেতিয়াহ'লে তেওঁলোকে এটা পাৰ্টি যিকোনো সিদ্ধান্তৰ মতে যাব লাগে তো আমি কৈছিলোঁ যে কি কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰা ৰাজনীতিটো বন্ধ কৰিব লাগে আৰু কাৰ্বি মাজত যাতে ভুল বুজাবুজি হ'ব নালাগে আৰু যদি তেনেকৈ হয় তেতিয়াহ'লে মই কাৰ্বি ৰাইজকো মই এপিল কৰিব বিচাৰোঁ যাতে এনেকৈ বিভাজনৰ ৰাজনীতিক আৰু দুনাই যাতে নহয় তাৰ কাৰণে এই যে কিছু ব্যক্তি এক দুইজন ব্যক্তিয়ে কাৰ্বি আংলঙৰ শান্তিটো বিনষ্ট কৰিবলৈ চেষ্টা কৰা এইটো আমি তেওঁলোকক চিনাক্ত কৰিব লাগে এই কথাটো আমি যদি কিবা এটা হয় তেতিয়াহ'লে তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু তেওঁলোকে কৈছে য'ত পিজিআৰ বিজিআৰ কথা লৈ পেলাই আৰু একটা কৈছে তেওঁলোকে যে ডক্টৰ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰক তেওঁলোকে কৈছে যে কাৰ্বি আংলংটো ATM হিচাপে ব্যৱহাৰ কৰিছে মই আপোনালোককো বা মই তেওঁলোককো কুৱেশ্যন কৰিব বিচাৰিছোঁ আমি তেওঁলোকৰ পৰা সহায় পাইছে নে আমাৰ ইয়াৰ পৰা কিমান তেখেতে লৈছে
এই কথাটো এটা স্পষ্ট ৰাইজে বুজা ভাল। আৰু তেওঁলোকে যিটো অভিযোগ, তেওঁলোকে যিবিলাক অভিযোগ আনিছে, এইটো ভিত্তিহীন, মনোসজা আৰু এইটো কনস্পিৰেচি আছে। তেওঁলোকৰ ওপৰত কোনে তেওঁলোকক ছাজেশ্যন দিছে, এটা কথা তেওঁলোকে জানিব লাগে। আজিৰ দিনত যিটো 10টা বছৰ আমাৰ CM ছাৰৰ বিজেপি সময়ত, যিটো 10টা বছৰত এই স্পেচিয়েল পেকেটৰ পৰা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ থকাৰ পিছত 20,000 কোটি টকা স্পেচিয়েল পেকেটৰ পৰা পাইছে। এইটো কথাটো তেওঁলোকে কিমান গম পায়, এই কথাটো জানিব লাগিব।